কিমান আপোনালোকে তাত দেখিলেহেঁতেন জুবিনক যদি আমি ভাল কৰি থ'ব পাৰিলেহেঁতেন, তাত দিব্যাংগ, অজস্ৰ দৃষ্টিহীন কিমান মানুহ তাতে গ'লহেঁতেন, জ্যেষ্ঠজন কিমান মানুহ তাতে গ'লহেঁতেন। কিন্তু আমি কি কৰিব পাৰোঁ? উই কেনট, আমিতো আৰু জুবিনক সন্মুখত ৰাখি লাঠিচাৰ্জ কৰিব নোৱাৰোঁ। জুবিনক সন্মুখত ৰাখি উই কেনট টেক একশ্যনছ। সেইকাৰণে মই কৈছোঁ জুবিন যাওকগৈ 2টা বজাত। আফটাৰ ডেট দে উইল চি যে হোৱাট গভৰ্ণমেণ্ট কেন ডু। স্যার বৰাকবাৰীলৈকে যাব নেকি স্যাৰ ভস্মটো? তেনেকুৱা নতুন নকৰিব। ভস্মটো এনেকুৱা বস্তু যে যাক লাগে তেওঁলোকে লৈ যাব পাৰিব, আমি যোৰহাটলৈকে লৈ যাম। মানে কালি যিটো গধূলি হৈছিলে, সিদিনাখন যদি কিবা কাৰণত প্লেনখন দেৰি নহয়, যদি মৃত শৰীৰটো নিশা আহিলেহেঁতেন, মানে কমিশ্যনাৰে মোকো ক'লে যে ঠিক আছে দেৰি হৈছে যদি ছাৰ অলপ দেৰিয়ে হওক, আপুনি কৰিব নালাগে, দিনৰ পোহৰত আহক। যদি এজ চিডিউল আমি যদি 3টাত আহি পালোহেঁতেন, এইটোতো কাৰো হাতত চিটুৱেশ্যনটোত নাথাকিলেহেঁতেন। আৰু এইবিলাক কেতিয়াও জুবিন অনুৰাগী হ'ব নোৱাৰে। আৰু জুবিনৰ যদি পত্নীয়েও কিবা এটা কৈছে, আৰে আপুনি নেকি জুবিনৰ মালিক? আৰে কোন হয় তেলে, আপুনি হয় নেকি? মানে যিটো পৰ্যায়ত লৈ গৈছে, ইট ইজ নট ফেননেছ। কিবা কৰি গণ্ডগোল এটা লগাব লাগে। আৰু ইয়াততো মই ভাবোঁ যে পৰহিৰ পৰা চাৰ্টেন এলিমেণ্ট হেজ অলছ' জইন হেণ্ড, যাতে গভৰ্ণমেণ্টখনক দিগদাৰত পেলাব পাৰে। যোৱাকালি মই এটা নকওঁ, যোৱাকালিৰ আজিতো ইট ইজ অৰ্ডাৰলি, এটা ডিজিটেল চেনেলে, মই নাম নকওঁ, মই কটুতা নকৰোঁ, যোৱাকালিৰ ফটোটো আজিৰ ফটো বুলি টুইট কৰি দিছে এতিয়া। অথচ আজিতো গোটেই শান্তিত আছে, মানুহ যাব পাৰে। এইমাত্ৰ মোক পীযুষে দেখুৱাইছে যে যোৱাকালিৰ ফটো এটা আজিৰ বুলি টুইট কৰি দিছে। সেইকাৰণে এইটো, আৰু এনেকুৱা নহয়, যোৰহাটত ইমান জানা শুনা শিক্ষিত মানুহ আছে। যোৰহাটৰ মানুহে নাজানে নেকি যে ফুলা ডেড বডি এটা, ফুলা পাৰ্থিৱ শৰীৰ এটা, পেট ফুলা, মুখ ফুলা, আপোনালোকে নিজে দেখিছে, কলা পৰি যোৱা, এইটো এনেকৈ কথা নেকি যে 1 ঘণ্টাৰ কাৰণে যোৰহাটত লৈ আহক? সেই যোৰহাটত গৈ পোৱাৰ পিছত যে তাত 1 ঘণ্টাই থাকিব তাৰ গেৰেণ্টি কোনে ল'ব? আৰু যোৰহাটত যোৱাৰ পিছত 6 ঘণ্টা হ'ব পাৰে, 7 ঘণ্টা হ'ব পাৰে, এদিন হ'ব পাৰে, ডিপেণ্ডছ অন দ্য ক্ৰাউড। সেই মানুহকেইজনে সিদ্ধান্ত ল'ব নেকি যে 1 ঘণ্টাতে আমি ঘূৰাই পঠাই দিম? কিন্তু যোৰহাট যাবৰ কাৰণেতো যোৰহাটেদি যাব লাগিব, নগাঁৱেদি যাব লাগিব, মৰিগাঁৱেদি যাব লাগিব। কি 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 ভাবি আছে? লগতকৈ 26ত ভোট নিদিওঁ। আৰে তেনেকা ভোট নালাগেও ন। যি মানুহে জুবিনৰ পাৰ্থিৱ শৰীৰটোত এনেকুৱা অৱস্থা জানিও এনেকুৱা মেডনেছ, ফেননেছ ইজ ডিফাৰেণ্ট থিং, তেনেকুৱা ভোটটো আপোনাক, সেনেকুৱা ভোট ল'লে আপুনি কি কৰিব? কিন্তু যোৰহাটৰ পজিটিভ মানুহখিনিয়ে লগে লগে কৈছে, ভাই গৰিমাই যদি নিবিচাৰে মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে? যোৰহাটত সংস্কৃতিবান মানুহ আছে, শিক্ষিত মানুহ আছে, এই মানুহখিনিয়ে যোৰহাটক ৰিপ্ৰেজেণ্ট নকৰে। 1.5 মাহ আগতে জুবিন গাৰ্গক বেয়াকৈ গালি পৰা মানুহজনে যোৰহাটৰ চেণ্টিমেণ্টক ৰেচপেক্ট নকৰে। আপোনালোকক মই ভিডিঅ'টো পাৰ কৰাই দিম, আপোনালোকে নিজে চাব, মোৰতো লাজ লাগে দেখুৱাবৰ কাৰণে। গতিকে এইটোতো, আৰু এইটোও জানে যে মই জুবিনৰ পত্নীৰ অনুমতি নোহোৱাকৈ মই কেনেকৈ লৈ যাম? সেইটো মোৰ ল'ৰা হ'লে, মোৰ দেউতা হ'লে মই আই কেন টেক এ ডিচিশ্যন, মই কেনেকৈ লৈ যাব পাৰোঁ? গতিকে এই কথাবিলাক মই ভাবোঁ যে খুব, জুবিন অসমৰ মৰমৰ সন্তান আছিল, আৰু মৰম আদৰেৰে আমি জুবিনক বিদায় দিব লাগে। আৰু এইটো কোনো কাৰণতে এটা বেলেগ ডিৰেকশ্যনত লৈ যাব নালাগে, আৰু কোনো অসমীয়াই নিবিচাৰে এইটো। কালি সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব।
ইউনিভাৰ্চিটি কলেজ সমগ্ৰ অসমতে বন্ধ থাকিব চৰকাৰী অফিচ খালি কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব বাকী জায়গাত চৰকাৰী অফিচ খোলা থাকিব এটা বিশেষ বিষয় হলো কিয় আজি 5খন জিলাত শান্তিপূৰ্ণভাৱে ভোটদান হৈছে 35 লক্ষ জনতাৰ অংশগ্ৰহণ কি ক'ব চক বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচন অসমৰ জনগণৰ বাবে এটা